Hey guys, কি খবৰ নতুন এটি ভিডিও মাজলৈ স্বাগতম জনালো আৰু আপোনালোকে চাইছে মিষ্টাৰ বুল গোহাই তেনেহলে গাইস আমি ভিডিওটো বলক আৰম্ভ কৰো আজি মানে কি বমাখন মানে কচুজাল আছে মানে দাদা আৰু বৌ এটা বেটা হল এসপ্তাহমান হৈছে আৰু দিনকি হেবিলাক বাদ দিয়ক আৰু তাকে আজি কচুজাল বাজছে মানে গাইস গৈ হংগে বুলি ভাবিছো বাইসাইকেলখন লৈ গাইস এতিয়া পাই গ'লো বৰমাহঁতক আৰু এখন মাৰিলো আৰু এইজনী বমা কাপোৰ মেলি আছে আৰু গাইস মানে পুৰা ৰভা সভা দি হেকে কৰিলে মই এতিয়া পাছো ইবাত এইপিনে বহি আছে ককা আৰু যাওঁচোন ভিতৰলৈকে আৰু ইয়াতে খানা হ'ব গাইস এতিয়া বাৰু 7টা বাজিছে আৰু মানুহ চানুহ হ'ব 12টা মান বজাত মানুহ আহিব আৰু ইয়াতে হ'ব আৰু পাঁচ পিনে কুকুৰা চুকুৰা ৰেডি কৰিছে চাওঁগে বলক কুকুৰাকেইটা এনেকৈ ৰেডি কৰিছে দেখিছে নহয় হ'ব 5 কেজি মান আৰু ইয়াতে এতিয়া গুচোৱা হ'ব আৰু এইপিনে ডাইৰেক্ট ভাইটিয়ে গুচাই আছে কুকুৰা 2 মিনিটৰ পাছত আৰু আমি আহিছোঁ এতিয়া ঔটেঙা পাৰিবলৈ আৰু ঔটেঙা 20টা মান লৈ যাব আছে আৰু ঔটেঙা বোলে কি কচু লগত দিব বোলে ঔটেঙাও মানে বেছিকেইটা নাইগৈ তাৰপৰা যিকেইটা আছে সেইকেইটাকে পাৰি লৈ যাওঁ তাৰপৰা আৰু বেলেগত বিচাৰি থাকিবলৈ নাই এজোপাতে যিমানখিনি পাওঁ সিমানখিনি লৈ যাম আৰু চাইডি হৈছেহে ঔটেঙা একো নহয় মই গোটাই দিছোঁ বতাহ কৰিলোঁ 20টা মান 30টা মান হ'ব চাগে ঔটেঙা এমোনা হ'ল আৰু এতিয়া নিবহে লাগিব 10 মিনিটৰ পাছত তো গাইছ এতিয়া মানে ফাইনেলি বমাহঁতৰ ঘৰত কাম চাম কৰি হ'লগৈ আৰু বিশেষ এখন দুখন আছে এতিয়া মই গা চা ধুই লওঁ ফ্ৰেছ হৈ লওঁ অলপ এতিয়া গা চা ধুই ৰেডি হৈ ল'লোঁ আৰু বাহিৰত আহিছে বোলে তাকে বোলে অকণমান খোজকাঢ়ি যাওঁ আৰু চুলি তুলি ফনিয়া নাই বাট চোলাটো পিন্ধি আহিছোঁ আৰু আপোনালোকে দেখিছে যে মোৰ কেমেৰা আগত এইটো মানে আমাৰে ঘৰ হয় কিন্তু বাট এতিয়া ঘৰটো বনাই আছে হোৱাগৈ নাই এইটোৱে ঘৰটো হোৱাগৈ নাই যিহেতু বাদ দিয়ক আৰু বনাই হোৱাৰ পাছত দেখুৱাম ভালকৈ বায়ে মানে আজি মোৰ কাৰণে এযোৰ স্পন আনিলে এযোৰ দেখিছে নহয় আৰু স্পনযোৰ এতিয়া চাওঁ বুলি লৈছোঁ আৰু এডোখৰ পালোঁ কি চিগা তই চাই নানিলি কি কৈ আনিছিলি তই গাইছ মানে কি এনেই গালিটো পাৰি দিলোঁ মানে কি তেওঁ যে বায়ে মোৰ কাৰণে যে এযোৰ গিফ্ট আনিছে আকৌ গিফ্ট দিছে মানে এযোৰ স্পন আনিছে আগতে বায়ে মই বহুত কাজিয়া লাগোঁ কিন্তু তাইও কাজিয়া লাগে ময়ো লাগোঁ বাট যেতিয়া তাই বিয়া পাতিলে না কিন্তু সেই তেতিয়াৰ পৰা তাই মোৰ প্ৰতি থকা মৰম চেনেহ বেছি বাঢ়ি গ'ল মানে কিছুমান ছোৱালীও আছে তেনেকুৱা এখন ঘৰলৈ ওলাই যোৱাৰ পিছত বাইক ভায়েকক মানে কিছুমান কায়েকক সিমান হেৰিয়ে নকয় কিন্তু মোক যিমান বায়ে মানে হেৰি কৰে নিজৰ মা সমান মানে আপুনি যে কৈছে যে এই স্পনযোৰ চিগা বুলি এই স্পনযোৰ চিগা বুলি অঁ চিগা হওক আকৌ মই চিগা সেনেকৈ পিন্ধি যাম কোনে কি ক'ব তাত নে আপুনি আনি দিছিলে নে কি স্পনযোৰ হয় নহয় গাই নে তই আনি দিছিলি নি নে আপুনি আনি দিছিলে কথা মই এনেকৈ পিন্ধিম তো গাইছ এতিয়া ভাত চাত খাওঁগৈ আৰু চাই থাকক ভিডিঅ'টো এইখিনি আৰু শাকখিনি এইখিনিয়ে কচু চচু নাখাওঁ কিবা কিবি কচু দিছে আৰু কিবা দালি চালি দিছে মই সেইখিনি খাওঁ অকল বাদ মাংস শাকখিনি খাওঁ বুলি ক'লোঁ সেইকাৰণে মাংস শাকখিনি দিছে আৰু কিছুমানে ক'ব যে তই কি সিজালে এখন কি মানে কচুৱে দিলে নে একোৱে নাই তোৰ কাহি তেনেকৈ ক'ব কিন্তু মই সেইবিলাক নাখাওঁ আৰু মই ভাত তাত নাখাওঁ কাৰণে বমাহঁতকো নাখাওঁ কাৰণে নিজৰ ঘৰত আহি মানে যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কিন্তু মানে ভিডিঅ'টো আছিলে ঘৰুৱা ভিডিঅ' আৰু যদি মানে লাইক চাইক কৰি দিব আৰু নে কি তেতিয়া নতুন এটা ভিডিঅ' বনাবলৈ উৎসাহটো পাওঁ আৰু নে কি বন্ধুসকল আজিলৈ থৈছোঁ বাই